মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? সকলো ভালে আছানে? আজি আমি জীৱ-জন্তুৰ বিষয়ে আলোচনা কৰিম দেই। তোমালোকে জীৱ-জন্তু বুলি ক'লে বুজি পাইছা নিশ্চয়। তোমালোকৰ ঘৰত সকলোৰে ঘৰত এইবোৰ জীৱ-জন্তু আছে চাগে ন? দেখিছা এইবোৰ জীৱ-জন্তু? এইটো কি বাৰু ক'ব পাৰিবানে? এইটো হাতী আৰু এইটো হৈছে ঘোঁৰা। এইটো নিশ্চয় সকলোৰে ঘৰত আছে তোমালোকৰ। আৰু এইটো হৈছে গৰু, এইটো হৈছে ছাগলী, এয়া হৈছে কুকুৰ, এইফালে আছে এইটো গঁড়, এইটো এশিঙীয়া গঁড় দেই। এয়া হৈছে হৰিণা, এইটো বান্দৰ, এয়া হৈছে সিংহ। এইটো কি বাৰু এইটো কাছ, এইটো হৈছে ঘৰিয়াল আৰু এইটো হৈছে বাঘ। এইটো বাঘ দেই। আহাচোন বাৰু এতিয়া পদ্যটোত কি লিখিছে ইহঁতৰ বিষয়ে অকণমান পঢ়োঁ। প্ৰথমতে মই পঢ়ি যাম, তাৰপিছতে তোমালোকে মোৰ লগত পঢ়িবা দেই। বাঘ সিংহ হাবিত থাকে, গৰু ঘোঁৰা ঘৰত, কাছ ঘৰিয়াল পানীৰ মাজত, বান্দৰ গছৰ ডালত। কাজিৰঙাত দেখিলোঁ হাতী আৰু গড়, হৰিণাৰ জাকবোৰে ভিৰাই মাৰে লৰ। এতিয়া আহাচোন আকৌ তোমালোকে মোৰ লগত একেলগে পঢ়িবা দেই।